ইউটিউব চেনেল গীতালি দত্ত। আজি মই আপোনালোকক দেখাম গামোচাৰ কেনেকৈ গায়ন বায়নৰ টুপিটো প্ৰস্তুত কৰা হয়। আপোনালোকে চাই যাব। এনেকৈ সমানে দুজাপ কৰিব। চাওক, মই দুজাপ কৰিছোঁ, কৰি লৈছোঁ। তাৰপিছত এনেকৈ কৰিব, এয়া এনেকৈ কৰিব, আকৌ সমানে ভাঙি দিব। তাৰপাছত এইটো এনেকৈ কৰিব, চাই ল'ব ভালকৈ। কৰিব হৈ গৈছে। যদি চেনেলটো ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।